নিশ্চয় ভালেই চাগে আৰু মোৰো ভালে। এতিয়া আবেলি মানে কি হ'ল, ভিডিঅ'টো বনোৱাৰ ইমান কথা নাছিলে, বনাম নে নবনাম, বনালেতো ৰাতিপুৱাৰ পৰাই বনালোঁ হয়, কিন্তু মায়ে ক'লে কি সোমবাৰ কাৰণে গণেশ মন্দিৰত যাম বুলি ক'লে। তো গণেশ মন্দিৰ, সাই বাবা মন্দিৰ এনেকৈ যাম বুলি ক'লে। তো এয়া মা মই বাকীকেইটা নাযায় বোলে, দাদা দেউতা নাযায়। তো মা আৰু মই ওলাইছোঁ গণেশ মন্দিৰত যাওঁ, তাৰপিছত সাই বাবা মন্দিৰত যাম। দেখাই থাকোঁ বলক। আজি বিশেষ নাই ভিডিঅ'টো, ইমান দীঘলীয়া নহ'ব ভিডিঅ'টো বাৰু, তথাপিও যিখিনি পাৰোঁ দেখাওঁ আৰু আপোনালোকক বলক। এয়া মা গৈ আছে আগে আগে। এইটো আমাৰ মন্দিৰ, এইটো ৰাজহুৱা মন্দিৰ। আমাৰ ৰাজহুৱা মানে কি আৰু আপোনালোকৰ, আমাৰ এই 5 ঘৰ মানুহ আছোঁ, শিৱ মন্দিৰটো। আৰু বেলেগ আহে, ওচৰৰ মানুহবোৰ আহে, শিৱ পূজা হয়। এয়া এইটো আমাৰ ৰাস্তা। অটোত যাবি না ই ৰিক্সাত যাবি? এই ই ৰিক্সাতে যাওঁ। আমাৰ আৰু ইয়াতে অটোবিলাক ৰখি থাকিব লাগে, মানে মানুহ একদম চাৰিজন নোহোৱালৈকে নাহে, নোহোৱালৈকে নহয় আৰু নাযায়। তো ই ৰিক্সাতে যাওঁ, LP স্কুললৈকে যাব লাগিব ই ৰিক্সাত। তাৰপিছত আৰু ডাইৰেক্ট আপোনালোকক মন্দিৰ লগ পাম। এয়া গাড়ীৰ পৰা নামি খোজকাঢ়ি আছোঁ। এই মা আৰু মই অকণমান যাব লাগিব খোজকাঢ়ি, ৰাস্তাটো পাৰ কৰি সিফালে যাব লাগিব। তাৰপিছত গণেশ মন্দিৰ আপোনালোকক দেখাই আছোঁ। এয়া খোজকাঢ়ি গৈ আছোঁ আৰু পদূলিখন এনেও খোজকাঢ়ি ভাল লাগে, ইমান ধুনীয়া বতাহ দি থাকে। আজি দিনত ইমান ৰ'দ দিছে, বাপৰে বাপ। তথাপিও ওলাই যাব লগা হৈছে, কিবা কামত ওলাই যাব লগা হৈছিলে। এয়া ৰাখি কিনিছোঁৱে মই, এনেও দিনতে কিনিছিলোঁ দাদাৰ কাৰণে ৰাখি। এয়া গণেশ মন্দিৰ আহি পালোঁ। চাকিটো জ্বলাই লওঁ, এই ওপৰত চাকি জ্বলাব লাগে। চাকিটো জ্বলাই লওঁ, তাৰপিছত তলত সেৱা কৰিম। ওপৰতো আছে আপোনাৰ গণেশ বাবা আৰু ওপৰতো আছে। এয়া গণেশ বাবা, চাকিটো জ্বলাই লওঁ। এয়া চাকিটো দিলোঁ, তলত আৰতি দি আছে, আৰতি হৈ আছে তলত। আমি একদম আজি ভাল টাইমতে আহি পাইছোঁ, এইখিনি সময়ত আৰতি হয়। এয়া তলত আৰতি হৈছে। গণেশ মন্দিৰৰ পৰা আহিলোঁ, প্ৰসাদো দিলে একেলগে, প্ৰসাদো খাই আহিলোঁ। ৰাতিয়ে হৈ গ'ল। ওলাইছোঁ মানে আপোনাৰ আজি আমাৰ যোৱা কথা আছিল পামহি মন্দিৰত হা। তাৰপিছত কি হ'ল, দাদা আহি পাইছে 6টা বজাত, পামহি মন্দিৰ বন্ধ কৰে আপোনাৰ 6:30 বজাত। তো 6টা বজাত যাই পেলাই আপোনাৰ জামে আমি যায়ে নাপাম। সেইকাৰণে দাদাই ক'লে কি বুধবাৰে যাবি, সেইকাৰণে আৰু কৈছে এই ওলাইছোঁহে যিহেতু গণেশ মন্দিৰতে যায়, সেইকাৰণে গণেশ মন্দিৰত আহিলোঁ। তাৰপিছত একেলগে এয়া সাই বাবা মন্দিৰতো যাওঁ, গৈ পোৱা নাই এদিনো, মায়েও গৈ পোৱা নাই সাই বাবা মন্দিৰত। এয়া সাই বাবা মন্দিৰতো যাওঁ একেলগে। ভাল লাগিলে আহি গণেশ মন্দিৰত, আৰতি হ'ল, তাৰপিছত প্ৰসাদো পালোঁ একেলগে খাব। আৰু ব্ৰতত আছিলোঁ, গণেশ বাবাৰ প্ৰসাদেদি ব্ৰতটো ভাঙা হ'ল, ভাল লাগিছে। এতিয়া সাই বাবা মন্দিৰত গৈ পেলাই আপোনালোকক দেখাই আছোঁ। এয়া সাই বাবা মন্দিৰ।
এয়া এইটো আপোনাৰ ৰ'জ লৈছোঁ। সাই বাবা মন্দিৰত বোলে গোলাপ ফুলে দিয়ে, তো গোলাপ ফুল ল'লোঁ। চাকি লোৱা নাই, চাকি গণেশ মন্দিৰত জ্বলাই আহিলোঁ যে, সেইকাৰণে চাকিটো লোৱা নাই। মা ভিতৰত গৈ সেৱা চেৱা কৰি পেলাই আৰু বাহিৰত ওলোৱা টাইমত ভিডিঅ'টো কৰি আছোঁ। ভিতৰত নকৰোঁ আৰু ভিডিঅ'। এয়া ইয়াতে সেৱাটো কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাম। উমা ঘণ্টিটো কৃষ্ণ কৃষ্ণ বজাব পাৰিছোঁ। বাপৰে ইমান ওপৰত আছে, আপোনালোকে চাওকচোন। জাপ মাৰি দিছোঁ। এয়া ফুলটো সেৱা কৰি আকৌ ঘূৰাই দিলে, আৰু এয়া চেণ্টেজ। এতিয়া বাহিৰত গৈ আকৌ আপোনাৰ গণেশ মন্দিৰটো আছে, সেই লগতে গণেশ মন্দিৰো আছে, শিৱ মন্দিৰো আছে, দেখাই দিওঁ। ইমান ধুনীয়া লাগিছে বাপৰে। আজিয়ে প্ৰথম আহি পাইছোঁ, কিন্তু বহুত ধুনীয়া লাগিছে। শুনি আছিলোঁ বেলেগৰ মুখত, কিন্তু আজি বহুত ধুনীয়া লাগিছে আহি পেলাই। ইমান ধুনীয়াকৈ সজাইছে ন, ইমান ধুনীয়া লাগিছে। একদম গছ পুলিকেইটা ৰুইছে একদম। এয়া ইয়াতেও বোলে ভোগ দি আছে। আজি আমাৰ দিনটোৱে ভাল, শাওনৰ লাষ্টৰ সোমবাৰ হিচাপে দিনটোৱে ভাল। ইয়াতেও ভোগ দি আছে, ভোগটো খাই লওঁ। এয়া ভোগ দিছে, খিচাৰি আৰু এয়া চুজি, এয়া মাৰ। এয়া খোৱা হৈ গ'ল। এতিয়া অকণমান বজাৰ আছে, বজাৰটো কৰিম। বজাৰ বিশেষ বজাৰ নাই, মা কালি মুকালমুৱাত যাব, তো টিকলি দুটাৰ কাৰণে কিবা বেগ চেগ কিনিব নেকি, এইবিলাক কিনি পেলাই ডাইৰেক্ট আৰু ঘৰত যাম। আৰু অকণমান দুটাই আটা চাটা মাৰি লওঁ আৰু ধুনীয়া বটা চটা দিছে, তো সেয়াই আৰু। এই কিবা কিবি কিনে এটা কিনা বস্তুতকৈ আপোনালোকৰ দুটা তিনিটা বেছি হৈ যায়। মানে কিনিম বুলি ভাবি যদি এটা, তেনেহ'লে তাৰে লগত দুটা আৰু বেলেগ কৰি আহি যায়। মানে সেয়ে আৰু এটা কিনিব খুজিলে দুটা আহে। চব দেখিলে লওঁ লওঁ লাগে ন, চব দেখিলে লওঁ লওঁ লাগে ন। এই মাইখিনি প্ৰসাদ আনিছে, দাদাহঁতে যে অহা নাই ন, দাদাহঁতৰ কাৰণে লৈ যাবৰ কাৰণে। ইমান টেষ্টি হৈছে, সেইকাৰণে দাদা আৰু পেহী ল'ৰাজন আছে, চুনু দেউতা, খাব অকণমান অকণমান। এয়া আৰু যাওঁ এতিয়া, ইয়াৰে পৰা ওলাওঁ।